গাইজ আমার মেও মেও তো শাসন মানে যাবা দিয়া নাই আৰু আমি যে মামা তাত যাবা আলছো মানে যাবা দিয়া নাই। গুড মৰ্নিং গাইজ, আকৌ আহি গ'লোঁ মই ডেইলি ভ্লগছৰ সৈতে। চ' আজিৰ দিনটোত মই কি কৰোঁ কি নকৰোঁ সকলোবোৰ এই ভিডিঅ'টোত দেখাম, গতিকে একদম শেষলৈকে চাই থাকিব। আৰু গাইজ এতিয়া মই যাব ওলাইছোঁ আমাৰ ৰাস্তাত, মানে আমাৰ যিহেতু ইয়াতে নেটৱৰ্ক চেটৱৰ্ক নাপায় ন, চ' যোৱাকালি বনোৱা ভিডিঅ'টো এতিয়া মই তাতে ৰাস্তাত যাই পেলাই আপলোড কৰি থওঁ। চ' গাইজ মই আজি এটা বেলেগ জেগাত আছোঁ আপলোড কৰিব, তাৰমানে তাতে আজি নেটৱৰ্ক পোৱা নাই। চ' ইয়াতে আছোঁ আৰু গাইজ বঢ়িয়াকৈ হৈ গ'ল আমাৰ ভিডিঅ' আপলোড। এতিয়া ঘৰকলৈকে যাওঁ। চাওক গাইজ জংঘল দি আহি পেলাই মই ইয়াতে ভিডিঅ' আপলোড কৰিছিলোঁ। কষ্ট হয় গাইজ, বহুত কষ্ট আছে। চ' এতিয়া এইটো ঘৰকলৈ যাই লওক। চ' গাইজ বঢ়িয়াকৈ একদম ভিডিঅ' চিডিঅ' আপলোড কৰি আহি পালোঁ ঘৰ। আৰু এতিয়া মই আহিছোঁ চব্জি খেতি মানে কিমান হৈছে কিমান আগবাঢ়িছে তাকে চাব আহিছোঁ। বাকী গাইজ এতিয়া আব্বাই যাব ওলাইছে মামাহঁতৰ ঘৰত, আৰু আব্বাক ক'লোঁ ময়ো যামে। আব্বাই কৈছে যা তই যাই থাকি লাকলাই। গাইজ আমাৰ কি যাব ইচ্ছা নাযায় বাৰু, যি কি নহওক আম্মাক একবাৰ পতাই চাব লাগিব। আম্মাই যদি যাবা দেই বাৰু যাবাতো দিবই দেচোন, আৰু যদি যাবা নাযায় মোৰ কপালতে নাই গাইজ দেই। আৰু যদি যাওঁ আৰু আপোনালোকে ভ্লগটোত বাৰু দেখা পাবই দেচোন। গাইজ আম্মাক সুধিলোঁ যে আব্বাৰ লগত ময়ো যাম মামাহঁতৰ ঘৰত। আম্মা ক'লে যা পিছে। তাৰপিছত আব্বাক সুধিছিলোঁ, আব্বা কৈছে বা তই তাৰমানে যাবিয়ে আৰু। তাৰপিছত অলবা দিছে এতিয়া গাইজ। এতিয়া মই বঢ়িয়াকৈ গা পা ধুওঁ, তাৰপিছত অলা গাইজ কথাখিনি ক'ব পৰা নাই তাৰমানে ইমান মানে খুচি লাগিছে। আৰু এতিয়া মানে তেতলি খাইছিলোঁ না, জ্বালা ধৰিছে, সেইকাৰণে ক'বও পৰা নাই মই বাৰু। সেইকাৰণে এতিয়া গা পা ধুই লওঁ, তাৰপিছত আৰু অলে চলে আপোনালোকক দেখাইছোঁ। এতিয়া একদম অলে চলে ৰেডি। অলে চলে মানে ঠাণ্ডা লগাৰ কাৰণে চুইটাৰটোৱে লগাই ল'লোঁ। বাকী তলফালে বেগী জিন্স চেণ্ডেল টেণ্ডেল আছে আৰু কিবা। বাকী আপোনালোকক এটা বস্তু দেখাইছোঁ গাইজ, আমাৰ মেও মেও তোক চাচোন মানে যাবা দিয়া নাই আৰু আমি যে মামা তাত যাবা আলছো মানে যাবা দিয়া নাই। এই চকলেট খুৱাই দিলোঁ, এইবিলাক চকলেট চাওক গাইজ খুৱাই দিলোঁ, তথাপিও আমাক যাবা দিয়া নাই। কিয় বা নাচাইকা কিয় বা যাব দিয়া নাই গাইজ। ভাত খাই থকাতে ভৰিত তাৰমানে একদম মানে মেৰে আছিল, আৰু এতিয়াও যাব দিয়া নাই আৰু মানে ওলালে আৰু মানে ভৰিখনত ঠেই কৰি ধৰে। মা কি বইতা যাওঁ না নাযাওঁ? অলপ দেৰিকৈ যা। হয় নেকি? মানে অলপ ভয় লাগে ন গাইজ, মানে ধৰ যাব দিয়া নাই, ৰাস্তা কাটাৰ দৰে হৈছে। চ' অলপ টাইম ৰখি দিওঁ। এতিয়া 1:30 বাজা নাই, 2টামান বজাত যাম আৰু আমি নে কি? চ' এতিয়া মই অলপ পাৰফিউম লগাই লওঁ। কেমেৰাত গোটেই পাৰফিউম লাগি গৈছে গাইজ। ঠিকে আছে এতিয়া। চ' গাইজ এতিয়া একদম ৰাস্তাত গাড়ী ৰখি আছোঁ। চ' এতিয়া যা আম্মা বাই বাই, আৰু কালি লগ পামেই। ঠিকে আছে, এতিয়া গাড়ী ৰখি আছোঁ গাইজ। চ' গাইজ বঢ়িয়াকৈ একদম আহি পালোঁ মামাহঁতৰ ঘৰ, আৰু আহি পেলাই চাহ তাহ খালোঁ। এইগিলাখান আপোনালোকক দেখি নাপালোঁ। এতিয়া আমাৰ টিকলি ভাই আছে। কি খবৰ? সেই আৰু কি খবৰ? ভালে আছে, ভালে ঠিকে আছে, আছোঁ। বাকী কালি বোলে কিবা মাছ চাছ ধৰা হ'ব পুখুৰীত। আচ্ছা, যদি পাৰোঁ আপোনালোকক বাৰু কালি ভ্লগছত দেখাম। বাকী গাইজ এফালে আছে আমাৰ ৰঞ্জুন। কি খবৰ? ভাল আছে। তো এফালে আছে আমাৰ কৰোণা ভাইৰাছ গেছি দে। অ' পাচ্ছি গাইজ, চাওক গাইজ কেংকে পইচা কোনদিনা? আজি বেচেৰা আয়ো ইমান থকা চালোঁ তো। মই বোলো এই ভাইৰাছ যোৱাৰ পিছতো কেন মাকচান মাৰি থাকে। বাকী এইফালে চকলেট টকলেট দি দিছোঁ, খাই থাক তহঁতে এনজয় কৰ। বাকী গাইজ এই ৰাতিনো আপোনালোকক আৰু কি দেখাই থাকিম। চ' কালি ভিডিঅ'টোত কি কৰোঁ কি নকৰোঁ আপোনালোকে দেখা পাব। চ' বাকী আৰু আজি ভিডিঅ'টো মই সেইটোতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল পাইছে এটা লাইক কৰি দিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই।